শ্ৰদ্ধা ৰাইজ, মই ৰবিউল সিং আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিধানসভা নিৰ্বাচন সমাগত। তো বিধানসভা নিৰ্বাচনত আপোনালোকে পূৰ্বৰ দৰেই এনেকুৱা ধৰণৰ মেচিন পাব। আপোনালোকে ভোটদান কৰিবলৈ হ'লে তাৰ বাবে আপোনালোকে এনেকুৱা এটা বেলট ইউনিট পাব। ভোটাৰসকলৰ বাবে এই দুটা মেচিন আপোনালোকে পাব। যিটো ভোটিং কম্পাৰ্টমেণ্ট থাকিব তাত এনেকুৱা দুটা মেচিন পাব। এইটো ক'ব বেলট ইউনিট। ইয়াতে আপোনালোকে নিজৰ পচন্দৰ প্ৰাৰ্থী আৰু প্ৰতীক চিহ্ন থাকিব আৰু তাৰ এগেইনষ্টত এই যে নীলা বুটাম দেখা পাইছে, যিগৰাকী প্ৰাৰ্থী আপোনাৰ পচন্দৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ এগেইনষ্টত যিটো বুটাম আছে সেই বুটামত আপোনালোকে এনেকৈ হেঁচি দিব, টিপি দিব। এনেকৈ টিপি দি আপোনালোকৰ ভোটদান কাৰ্য সমাপন কৰিব। আৰু লগে লগে আপোনাৰ সুবিধাৰ কাৰণে আপোনাৰ ভোটটো সঠিক জেগাত পৰিল নে নাই সেইটো চাবলৈ হ'লে আপুনি কি এই মেচিনটো আপোনালোকৰ এই বেলট ইউনিটৰ ওচৰতে এই মেচিনটো থাকিব ভোটিং কম্পাৰ্টমেণ্টত। তো এই মেচিনত এইখিনি অংশত আপোনালোকে চাব পাৰিব আপোনাৰ যিগৰাকী প্ৰাৰ্থীক আপুনি ভোট দিলে সেই প্ৰাৰ্থীৰ যি চিম্বল, সেই নাম চিম্বল ইয়াতে প্ৰিণ্ট হৈ কাগজ ওলাব। যেনেকৈ আপুনি বেলটত ভোট দিছিলে, বেলটত আপুনি নিজে স্বচক্ষে চাইছিল ভোট দিছিলে, ঠিক তেনেকুৱাকৈ ইয়াত আপোনালোকে ভোটদান কৰিব। যিমান নম্বৰত যাক আপুনি ভোট দিলে তাৰ এগেইনষ্টত ইয়াতে এটা আপোনাৰ পেপাৰ শ্লিপ ওলাব। সেইটো আপুনি নিজে চাব পাৰিব 7 ছেকেণ্ডৰ বাবে। চোৱাৰ পিছত এই কাগজটো আপোনাৰ ভিতৰত পৰি যাব, বাকচত জমা হ'ব। ঠিক আছে। তো সেইকাৰণে ইয়াত কোনো সন্দেহ নাই যে আপোনাৰ ভোটদান কৰোঁতে যে ক'ৰবাত এক জেগাত ভোটদান কৰিলে বেলেগ জেগাত যাব পাৰে, তেনেকুৱা কোনো সন্দেহ নাথাকে সাধাৰণতে। তো ইয়াতে যেতিয়া আপুনি ভোটদান কৰিব, ইয়াতে আপুনি কাগজটো চাই ল'ব আপোনাৰ মনৰ শান্তিৰ বাবে যে আপুনি সঠিক জেগাত আপোনাৰ ভোটটো গ'ল নে নাই। এনেকৈ আপুনি ভোটদান কৰি আপোনাৰ ভোটদান কাৰ্য সমাপন কৰিব। আশা ৰাখিছোঁ আগন্তুক যি বিধানসভাৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত আপোনাৰ নিজৰ ভোটটো দিয়াৰ লগে লগে আপোনাৰ পৰিয়ালৰ আৰু ওচৰ চুবুৰীয়া সকলো মানুহৰে ভোটদান কৰিবলৈ আপুনি উৎসাহিত কৰিব। আপোনাৰ এটা ভোটে কেতিয়াবা দেশৰ আপোনাৰ চৰকাৰ পৰিৱৰ্তন কৰি দিব পাৰে। সেইকাৰণে আপোনাৰ এটা ভোট যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আশা ৰাখিছোঁ এই ভোটটো আপুনি সঠিক জেগাত দিব, আপোনাৰ পচন্দৰ প্ৰাৰ্থীক দিব, যিগৰাকী প্ৰাৰ্থীয়ে নেকি আপোনাৰ হৈ দেশৰ কাৰণে কাম কৰিব পাৰিব, দেশৰ হকে মাত মাতিব পাৰিব, আপোনাৰ সমাজৰ উন্নয়নৰ কাৰণে মাত মাতিব পাৰিব। আশা কৰিছোঁ আপুনি এগৰাকী সচেতন ভোটাৰ হিচাপে সঠিক জেগাত আপোনাৰ ভোট নিক্ষেপ কৰি আপুনি দেশত আমাৰ অসমত এক সঠিক চৰকাৰ গঠনত সহায় সহযোগ কৰিব। ধন্যবাদ।